বজাৰৰ পৰা যিমানেই কিনি নানো কিয় ঘৰত নিজৰ হাতে কৰা এই অকণমানি শাকনি বাৰীখন বা মোৰ খেতিয়ে বুলি কওক সেইখিনি চোৱাৰ বা তাৰপৰা কিবা এটা আনি খোৱাৰ এটা আনন্দই বেলেগ। ধনিয়াখিনি খুব ভাল হৈছে, কিন্তু পালেংখিনি গুটি মানে খুব ঘনকৈ সিঁচাৰ কাৰণে ভালকৈ বাঢ়িব পৰা নাই। বিলাহী পুলি বহুত হৈছে এইবাৰ, মই ৰোৱা নাই দেই, এইবোৰ যে খাই যে বিলাহী পেলাই দিওঁ গুটি, তাৰ পৰা হোৱা। ইফালে পালেঙৰ নলাখিনিও যথেষ্ট ভাল হৈছে। ঠাণ্ডা দিনত এইবাৰ গোলাপ ফুলিছে বাৰু, গতিকে ভাবিলোঁ আজি ঘৰৰ পালেঙেৰে এসাঁজ খাম, মানে প্ৰথম সাঁজ তৰকাৰী খাম আৰু সেইবুলি ভাবিলোঁ। ল'ৰাই মাছ আনিও থৈছিলে, সেইকাৰণে ঘৰৰ পালেং অকণমান ছিঙি ল'লোঁ। দুখো লাগিছে, পালেংখিনি মানে মই ভবা ধৰণে নহ'ল এইবাৰ। আকৌ এবাৰ গুটি সিঁচিব লাগিব, এইখিনি শেষ কৰি লওঁ, তাৰপিছত আকৌ গুটি সিঁচিম ভাবি থৈছোঁ আৰু তেনেকৈ। গতিকে এতিয়া ৰান্ধিবলৈ যাওঁ। ল'ৰাই মাছ আনিছিলে, মই আকৌ মালি মাছ খুব ভাল পাওঁ। সি ৰৌ মাছৰ টুকুৰা মাছ আনিছিল যদিও দুটা মালি মাছ বোলে বেপাৰীটোক কৈ পেলাই লৈ আহিছে মোৰ কাৰণে। এনেকৈ মই বাকীখিনি হালধি সানি থৈ দিওঁ ফ্ৰিজত। মানুহ আমি দুটাহে, কফি কাপটো আৰু লাগিবই মোক। মাছ ভাজি আছোঁ, ইফালে শাকখিনি ধুই মেলি ৰেডি কৰি ল'লোঁ, মটৰ বিলাহী সেনেকৈ আজি ৰান্ধিম। আলুখিনি ভাজি ল'লোঁ মাছ ভজা তেলতে, অকণমান কালজিৰা দি পেলাই, তাতে বিলাহী আৰু মটৰখিনি দি পেলাই নিমখ হালধি যি হয় দি পেলাই ৰান্ধিলেই হ'ল আৰু। শাকখিনি পেলাই দিলোঁ, শাকখিনি বৰ বিশেষ কাটিবলগীয়া হোৱা নাই, একেবাৰে কোমল যে হাতেৰে মোহাৰি দিছিলোঁ। এতিয়া পানী অকণ দি ঢাকোন মাৰি থ'লে আৰু উতলি আহিলেই আৰু। মাছখিনি পেলাই দিলোঁ, বৰ বেছিকৈ ভজা নাই মাছটো, ভাল নালাগে মানে। এতিয়া তৰকাৰীত এয়া পিঁয়াজৰ নলা দিলোঁ, ধনিয়া পাত অকণমান দি পেলাই আৰু হৈয়ে গ'ল আৰু। ঠাণ্ডা দিনত এনেকৈ ধোঁৱা ওলোৱা তৰকাৰী এখন থাকিলে ভাত আৰু বিশেষ একো নালাগে আৰু। মই ভালেই পাওঁ, বৰ বেছি মা মছলা নাখাওঁ, গতিকে এনেকুৱা তৰকাৰী খাই খুবেই ভাল লাগে।